Hello everyone. এয়া ভোট জলকীয়া দেখিছে না আজি মই বজাৰৰ পৰা ভোট জলকীয়া আনিলো এয়া 100 টকাৰ ভোট জলকীয়া ইমান যে দাম জলকীয়া বিলাকৰ 20 টকাত 5 টাকাই দিছে আৰু এয়া মই জলকীয়াখিনি আজি আচাৰ বনাবলৈ লৈছো আৰু জলকীয়াখিনি আনি ভালদৰে ধুই দিলো ধুই পেলাই অকমান পানীটো শুকাব দিলো দি পেলাই এতিয়া মই এয়া কেচিৰে কাটিছো কি হয় ভোট জলকীয়া মোৰ লাগিলে হাতত বহুত জ্বলে সেই কাৰণে মই এনেকে কেচিৰে ভয় ভয়কে কাটিছো এয়া এনেকে কাটি ললো জলকীয়াখিনি আৰু এতিয়া এটো সৰু বাসনত জলকীয়াখিনি এনেকে লৈ ললো এয়া মই ৰাতি কাটি আছো দে আৰু এতিয়া ইয়াতে 2 চামুচ নিমখ দিলো নিমখখিনি ভালদৰে মিক্স কৰি লম ভালদৰে মিক্স কৰি এটো ঢাকন দি পেলাই গোটে ৰাতিটো থৈ দিম আৰু এতিয়া ৰাতিপুৱা এখিনি জলকীয়াখিনি জলকীয়াৰ পৰা পানী বহুত ওলাইছে এয়া চাকচোন এনেদৰে বহুতে এনেদৰে নবনাই বহুতে ডাইৰেক্ট কাটি ডাইৰেক্ট বা এটা ৰ'দত অকমান শুকুৱাই লৈ পেলাই বনাই এনেকে বনোৱাইছো মানে এনেকে বনালে কি হয় আচাৰটো খুব সোনকালে খাব পাৰি আৰু খুব সোনকালে মানে জলকীয়াখিনি একদম কোমল হৈ থাকিব আৰু খুব সোনকালৰ পৰা খাব পাৰি আচাৰখিনি বেছি দিন নালাগে এয়া জলকীয়াখিনি মই এনেকে চালনীখনৰ ওপৰত পেপাৰ পাৰি এনেকে লৈ লৈছো লৈ ইয়াতে বহলাই দিছো দি পেলাই খিনি মই এটা ৰ'দত শুকাব দিম এয়া জলকীয়াখিনি শুকালে এতিয়া মই ইফালে কেৰাহী গৰম কৰিছো কেৰাহীত 1 চামুচ ধনিয়া গোটা ধনিয়া আৰু 1 চামুচ জিৰা দিলো দি অকমান ভাজি ইয়াতে আৰু 1 চামুচ পাঁচফোৰণ দি দিলো পাঁচফোৰণ নাথাকিলে মেথি দিব পাৰে মেথি অকমান দি দিব পাৰে আৰু এতিয়া ইয়াতে 2 চামুচ সৰিয়হ দিম সৰিয়হটো অকমান বেছিকে দিছো তেখিনি এতিয়া ভালদৰে ভাজি লম অকমান সময় কম জুইত এয়া মছলাখিনি ৰঙচুৱা হৈ গল এতিয়া মই এখিনি ঠাণ্ডা হ'বলৈ দিম আৰু ইফালে কেৰাহীটো গৰম কৰিছো কৰি ইয়াতে অলপ তেল গৰম হ'ব দিছো এখিনি তেলে আমি আচাৰত ঢালিম approximately 100 ml মান হ'ব তেল মিঠা তেল এতিয়া ইয়াতে 2 চামুচ থেতেলিয়াই লোৱা নহৰু আৰু থেতেলিওৱা আদা 2 চামুচ গুটেখিনি দি দিছো দি পেলাই এখিনি অকন সময় ভাজি লম এখিনি ৰঙচুৱাকে ভাজি হৈ গল এতিয়া মই ফ্লেমটো অফ কৰি দিলো দি পেলাই এতিয়া ইয়াতে বাঁহগাজ এখিনি ভালদৰে ধুই পানীটো চেপি পেলাই ইয়াতে দি দিছো বাঁহগাজ বেছি দিয়া নাই অলপেই দিছো আৰু কিন্তু মই ফ্লেমটো অফ কৰি পেলাই দিছো দে বাঁহগাজখিনি বেছি না ভাজিব নালাগে এতিয়া ইয়াতে জলকীয়াখিনি দি দিম ভালদৰে মিক্স কৰি দিছো আন্তাজ মতে নিমখ দিলো তানে আগতো নিমখ 2 চামুচ দিছিলো এতিয়া আৰু অকমান নিমখ দি দিছো আৰু ইফালে পিছি থোৱা মছলাখিনি মানে যিখিনি মছলা ভাজিছিলো মই ঠাণ্ডা কৰি পিছি ললো আৰু এই মছলাখিনি দি দিলো বেলেগ জলকীয়া গুৰি ইচ্ছা কৰিলে দিব পাৰে আৰু হালধিও দিব পাৰে কাশ্মীৰী জলকীয়া পাউডাৰ দিব পাৰে ৰংটোৰ কাৰণে মই কিন্তু দিয়া নাই কিয় মানে মোৰ জলকীয়াখিনি গুটে পকা আৰু ৰংটো এনেই ভাল হৈছে সেইকাৰণে মই কাশ্মীৰী চিলি পাউডাৰ দিয়া নাই আৰু এখিনি ভালদৰে এনেকে মিক্স কৰি দিলো এই আচাৰখিনি তেলটো অকমান কম হল দেখিছে না আচাৰখিনি শুকান হৈছে ইয়াতে সেইকাৰণে মই আৰু অলপ মিঠা তেল দি দিলো এখিনি গৰম নকৰাকে দি দিছো আৰু তেলু হিমান বেছিও তেল নিদু যে আচাৰখিনি একদম তেলত ডুব গৈ থকাকে তেল নিদু এখিনিতে ভালদৰে মিক্স কৰি ললো
এতিয়া ইয়াতে মই 2 চামুচমান ভিনেগাৰ দি দিছোঁ ভিনেগাৰ আপোনালোকে দিবও পাৰে নিদিবও পাৰে আপোনালোকৰ নিজৰ ইচ্ছা কাৰণ ভিনেগাৰ দিলে কি হয় মোৰ এই আচাৰখিনি বহুত দিন থাকিব কাৰণ ভোট জলকীয়া আচাৰ আমাৰ ঘৰত ইমান জলকীয়া নাখাওঁ আৰু এইখিনি আচাৰ আমাৰ বছৰ বছৰ ধৰি যাব সেইটো কাৰণে মই ভিনেগাৰ দিছোঁ আৰু যদি ভিনেগাৰ নিদিয়ে তেতিয়াহ'লে আপোনালোকে একদম ওপৰলৈকে তেল দি থব লাগিব যাতে আচাৰখিনি তেলত ডুব গৈ থাকে এনেকৈ তেল দিব লাগিব মই যেহেতু তেল বেছি দিয়া নাই আৰু সেই কাৰণে মই ভিনেগাৰ দিছোঁ এতিয়া এইখিনি এটা ভাল সাফা বটলত এই বটলটো ধুই পেলাই ৰ'দত শুকুৱাই লৈছোঁ মই ধুনীয়াকে ইয়াতে ভৰাই দিম এয়া আমাৰ ভোট জলকীয়াৰ আচাৰ ৰেডি হৈ গ'ল চাওকচোন ৰংটো কি ধুনীয়া হৈছে মই কিন্তু ইয়াত হালধিও দিয়া নাই আৰু জলকীয়া পাউডাৰো দিয়া নাই নিদিয়াকৈ ৰংটো ধুনীয়া হৈছে ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাবচোন